খৈৰাবাৰী সমষ্টি UPPLৰ দখলত আৰু খৈৰাবাৰী সমষ্টিটো UPPLে দখল কৰিবলৈ গৈ থকা দেখি পেলাই এতিয়া BPF দল ব্যতিব্যস্ত হৈছে আৰু তেওঁলোকে এতিয়া বিভিন্ন জায়গাত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে আমাৰ কাৰ্যালয় ভাঙিবলৈ আৰম্ভ কৰিছে মানুহক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকে হিংসাৰ আশ্ৰয় লৈ আছে আৰু এতিয়া আমাৰ যেটো বাইক ৰেলী আছে আজি খুব ডিসিপ্লিন ভাবে আমাৰ কিন্তু বাইক ৰেলী চলিব আৰু ইয়াত অংশগ্ৰহণ কৰিছে আমাৰ সমষ্টিবাসী বহু সংখ্যক বাইকাৰ সকলে আজি এই ৰেলীত মানে অংশগ্ৰহণ কৰিছে আমাৰ খুবেই ভাল লগা হৈছে খৈৰাবাৰী সমষ্টিটো কোনেও পাৰিব নোৱাৰে আৰু UPPL দলে এই খৈৰাবাৰী সমষ্টিটো দখল কৰিব ইয়াত আসলতে BPF দলে ডাইৰেক্টলি ইনভলভ আছে আমাৰ যিখিনি চকুৱে দেখা পাইছে যিখিনি সাক্ষী আছে BPF দলৰ কৰ্মীসকলে ব্যতিব্যস্ত হৈ পেলাই আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে আমাৰ কাৰ্যালয় ভাঙিছে আমাৰ কৰ্মীবিলাকক মাৰপিট কৰিছে ৰাতি নিশা উৰে নিশা তেওঁলোকে ঘূৰি থাকে মদ খায় মানে মাংস খায় তেওঁলোকে উদ্ভণ্ডালি কৰি আছে আৰু বিভিন্ন জায়গাত মানুহবিলাকক ভয় ভাবুকি দেখুৱাই আছে আৰু ইয়াত এটা পৰিৱেশ বিনষ্ট কৰা এক কথাত আমি ক'ব বিচাৰোঁ আৰু এই যি হিংসাৰ আশ্ৰয় তেওঁলোকে লৈছে আমি কঠোৰ ভাষাৰে সমালোচনা কৰিছোঁ আৰু তেনেকৈ অদূৰ ভৱিষ্যতে তেনে ঘটনাৰ পৰা হিংসাত্মক ঘটনাৰ পৰা তেওঁলোকে যাতে বিৰত থাকে আৰু এই ক্ষেত্ৰত আমি প্ৰশাসনকো আহ্বান জনাইছোঁ তেখেতসকলে যাতে আইনী ব্যৱস্থা লৈ পেলাই যিসকল দোষী ব্যক্তিসকল আছে BPF দলৰ ওপৰত এটা কঠোৰ নিয়ন্ত্ৰণটো ৰাখে আৰু ইয়াত তদন্ত কৰি পেলাই দোষীসকলক যাতে শাস্তি দিয়ে যোৱাকালি যিটো ঘটনা সংঘটিত হৈ গৈছে আমাৰ এজন সক্ৰিয় কৰ্মী তেওঁলোকে এজন নহয় দুজন তিনিজন বহু কেইজন আছিলে তাৰে ভিতৰত দুজনক বেয়াকৈ আক্ৰমণ কৰিছে গাড়ী ভাঙি চুৰমাৰ কৰি দিছে গতিকে কঠোৰ ভাষাৰে সমালোচনা কৰিছোঁ প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই নেকি নাই এতিয়া কথাটো হ'ল এনেকুৱা যে এই নিশাটোৰ ভিতৰত কোনো উদ্ভণ্ডালি কৰিব কোনোবাই মানে দুষ্কৃতিকাৰী আহিবে কাৰোবাক আক্ৰমণ কৰিব কিমানখিনি তেওঁলোকেও সাহস কৰিব ইমানখিনিতো নোৱাৰে তেওঁলোকে যিমান পাৰে ইমানখিনি তেওঁলোকে কভাৰ কৰিছে কিন্তু প্ৰশাসনৰ ফালৰ পৰা যদি কিবা ব্যৱস্থা ল'ব লগা আছে ওপৰৰ পৰা হয়তো তেওঁলোকক মানে হেৰিখিনি দিব লাগিব ব্যৱস্থাখিনি কৰি দিব লাগিব ইয়াত যিখিনি মেন পাৱাৰ আছে সেইখিনি সাফিচিয়েণ্ট নহয় বুলি মই ভাবোঁ আৰু তেওঁলোকে যিখিনি ব্যৱস্থা ল'ব লাগে হয়তো ইমান সাফিচিয়েণ্ট হোৱা নাই এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা যাতে উচ্চ পদস্থ বিষয়াসকলে যাতে চিন্তা কৰে আৰু মানে ইয়াক কণ্ট্ৰল কৰাৰ কাৰণে চেষ্টা যাতে চলায় আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন আজিৰ দিনটোত আপোনাৰ এছেছমেণ্ট মতে আপুনি কিমান ভোটত জিকিব বুলি আশা কৰিছে আমি মোটামুটি এতিয়ালৈকে 30,000ৰ ওপৰত আমি ভোট পাই আছোঁ আমি 4 মাহ আগলৈকে 28,000 ভোট আছিলে আমাৰ ফেভাৰত আৰু এতিয়া আমি দেখি আছোঁ এইকেইদিনত বহুত যোগদান কৰি আছে দিনে নিশাই ৰাতি সকলো সময়তে এতিয়া যোগদান চলি আছে গতিকে নিশ্চিতভাৱে ইয়াত আমি আশা কৰিব পাৰোঁ যে 30,000তকৈও অধিক ভোটাৰে আমাক ভোট দিব আমি ভাবোঁ যে ইয়াত মানে BPF আৰু তিষ্টি নাথাকে নিশ্চিন্ন হৈ গৈছে বিজেপি ইয়াত মানে কোনো অস্তিত্ব নাই আমি দেখিছোঁ বাকী দলবিলাকৰ আৰু কোনো অস্তিত্বই নাই আপোনাৰ প্ৰতিদ্বন্দ্বিতা কি আহ্বান জনাব কাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব আপোনাৰ কাৰ লগত হ'ব প্ৰতিদ্বন্দ্বিতা বুলি ক'লে মই এটা কথাই ক'ব বিচাৰিছোঁ যে 46,000 ভোটাৰ আছে নাই 56,000 ভোটাৰ আছে যদি পল হয় তাৰে ভিতৰত 46,000 পল হ'ব আৰু 46,000ৰ পৰা যদি আপোনাৰ 30,000 মাইনাছ হয় কিমান থাকিব 16,000 ভোট আছে 16,000 ভোটটো বিৰোধী BPF বিজেপি GSP ইফালে নিৰ্দলীয় আছে VPI আছে তেখেতসকলৰ মাজত ভাগ বতৰা হ'ব গতিকে ইয়াত প্ৰতিদ্বন্দ্বী বুলি কোনো নাথাকে কি আহ্বান জনাব আজি আমাৰ যিটো বাইক ৰেলী আছে অন্তিমটো প্ৰচাৰ কাৰ্য সময়ছোৱাত আমি বাইক ৰেলীৰে আমাৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আমি গৈ আছোঁ হাজাৰ লোকে ইয়াতে অংশগ্ৰহণ কৰিছে সকলোৱে উৎফুল্লিত হৈ আছে সকলোৰে মুখত হাঁহি আছে ফূৰ্তি আছে তামচা আছে সকলোৱে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে আৰু তেখেতসকলে আশা কৰিছে যে এইবাৰ আমি বিজয় সাব্যস্ত কৰিমেই গতিকে তেনেস্থলত আজি ৰাইজক মই ধন্যবাদ জনাওঁ তেখেতসকলে যিটো উৎসাহ আৰু উদ্দীপনাৰে তেখেতসকলে যিভাৱে ওলাই আহিছে পৰিৱৰ্তনৰ স্বাৰ্থত আৰু একমাত্ৰ এটাই আহ্বান শেষত যে সকলো ৰাইজক মই আহ্বান জনাইছোঁ আপোনালোকে পৰিৱৰ্তনৰ স্বাৰ্থত দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন এইটো শেষ কৰি পেলাই এটা নতুন চৰকাৰ আনিবৰ কাৰণে যিটো এটা সংকল্প মনত বান্ধি লৈছে আপোনালোকে এইটো বাস্তৱায়িত কৰিবৰ কাৰণে এই নিৰ্বাচনৰ শেষ দিনত আপোনালোকে যাতে সকলোৱে আৰু
বেছি সংকল্প লৈ পেলাই অধিক শক্তিশালী হৈ পেলাই সক্ৰিয় হৈ পেলাই যাতে আপোনালোকে কাম কৰে আৰু ৰাইজক আহ্বান জনায় সকলোকে যে ট্ৰেক্টৰৰ ছবিত ভোট দি পেলাই UPPLৰ চৰকাৰ আনিব লাগে আৰু মোক যদি আপোনালোকে জিকাই পঠায় ৰাইজক মই সেৱা কৰিবলৈ সুবিধা পাম আৰু এইখিনি আশীৰ্বাদে মই বিচাৰি আছোঁ এইকাৰণে ৰাইজক মই আহ্বান জনাইছোঁ ঠিক আছে ৰাতি দিনত ৰাতি আৰু সকলো সময়তে পইচা বিলোৱা কাৰ্য চলি আছে কিছুমান UPPLত থকা মানুহবিলাককো জোৰ জুলুমকৈ গাড়ীত উঠাই পেলাই ঘৰলৈ মাতি আনি পইচা বিলোৱা কাৰ্য চলি আছে BPF দলৰ ফালৰ পৰা এইখিনি কৰি আছে আৰু বিভিন্ন জাগাই জাগাই BPFৰ কৰ্মীবিলাকে গাড়ীত পইচা লৈ পেলাই ঘূৰি আছে পইচা বিলাই আছে আৰু ইয়াৰ ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰাও নিশ্চয় ব্যৱস্থা ল'ব লগা আছে আৰু এই ক্ষেত্ৰত আমি তেওঁলোকক অৱগত নিশ্চয় কৰিম আৰু এইটো আমি কঠোৰ ভাষাৰে সমালোচনা কৰিছোঁ বিগত 17 বছৰে তেওঁলোকে লুণ্ঠন ৰাজ চলালে আৰু তাৰপিছত ৰাইজৰ নামত অহা টকাবিলাকক লুণ্ঠন কৰি পেলাই আজি ৰাইজক 2-1 পইচা দি পেলাই তেওঁলোকে ক্ষমতালৈ আহিম বুলি ভাবিছে এইটো তেওঁলোকৰ অপচেষ্টা বুলি মই ক'ব বিচাৰিছোঁ আৰু তেওঁলোকে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে আজি লুমশ্ৰৰ ডেইমাৰীৰ অৱস্থা নাজল নাথল অৱস্থা হৈ গৈছে তেওঁ মানে এতিয়া গাঁৱে ভূঞে সোমাই পেলে প্ৰতিটো চুবাত সোমাই পেলে যেনেকৈ মিটিং কৰিব পাৰিব লাগিছিল তেখেতে ব্যৰ্থ হৈছে কোনেও সোমাবলৈ দিয়া নাই ক'তো সোমাব পৰা নাই য'ত সোমাই তাতে কাজিয়া হয় গালি গালাজ শুনি পেলাই আহিব লগা হয় এতিয়া এনেকুৱা অৱস্থা হৈছে ৰাস্তাত DI গাড়ীত জীৱনত কোনো দিনে নুঠা DI গাড়ীত উঠি পেলাই প্ৰচাৰ কৰিব লগা হৈছে লেকচাৰ দি ফুৰিব লগা হৈছে মগনীয়াৰ দৰে অৱস্থা হৈছে তাতকৈ লজ্জাজনক অৱস্থা আৰু কাৰো হোৱা নাই বুলি মই ভাবোঁ তেখেতৰ জীৱনতহে হৈছে ধন্যবাদ